ডুমডুমাৰ পৰা আৰম্ভ অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাৰ অন্তিম দিনৰ কাৰ্যসূচী। ডুমডুমা চহৰৰ মাজমজিয়াত পদযাত্ৰা। ডাঙৰী পঞ্চশ্বহীদৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি সভাপতি লুৰিণজ্যোতি গগৈৰ। কেইবা সহস্ৰাধিক ৰাইজ সহগাড়ীয়ে শদিয়ালৈ যাত্ৰা। জাতীয় পৰিষদৰ নেতা কৰ্মীৰ উপস্থিত জগদীশ ভূঞা, দুলু আহমেদ, জিয়াউৰ ৰহমানকে ধৰি বহু নেতা। বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য অসম জাতীয় পৰিষদৰ নেতৃত্বৰ। শদিয়াত অন্ত পৰিব অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা। ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট, ইছা 24x7। जगदीश भूया जिंदाबाद 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 जगदीश भूया जिंदाबाद 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 दिल्ली का पाय जिंदाबाद जिंदाबाद जगदीश भूया जिंदाबाद 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 दिल्ली का पाय जिंदाबाद जिंदाबाद জনসাধাৰণৰ বিপুল সঁহাৰি পাইছোঁ। স্বতঃস্ফূৰ্তভাৱে ৰাইজ আমাৰ সহযাত্ৰী হ'বলৈ ধুবুৰীৰ পৰা শদিয়ালৈকে আমি সকলো যাতে ওলাই আহিছে। আমাৰ যি এক অসমৰ বাৰ্তা, এক অসম ঐক্যবদ্ধ অসম, সেই এক অসম ঐক্যবদ্ধ অসমৰ বাৰ্তা জনসাধাৰণে গ্ৰহণ কৰিছে আৰু সেয়া জনসাধাৰণৰ হৃদয়ৰ কথা। আমি যি কথা কৈ জনসাধাৰণৰ মাজলৈ গৈছোঁ সেয়া জনসাধাৰণৰ হৃদয়ৰ কথা। জনসাধাৰণৰ হৃদয়ৰ উত্তাপ, ক্ষোভৰ উত্তাপ আমি অনুভৱ কৰিছোঁ। সেই জনসাধাৰণে কথাবোৰ ক'বলৈ ওলাই আহিবলৈ সাহস কৰা নাছিল। মানুহৰ ধাৰণা যে ক'ৰবাত কিজানি ভৰিত গুলিয়াই দিয়ে এনকাউণ্টাৰ কৰি, কেতিয়াবা কিজানি জেলতে ভৰাই দিয়ে, এই ভয়বিলাকে সকলোকে ত্ৰাসিত কৰি থৈছিল, ত্ৰাসত আছিল। কিন্তু আমি ৰাইজক ৰাজপথলৈ উলিয়াই নিলোঁ যে চৰকাৰখনৰ দুৰ্নীতি, অন্যায়, অবিচাৰৰ বিৰুদ্ধে মাত মাতিব লাগিব। অসমত সাতামপৰীয়া ঐক্য আৰু সংহতি বিনষ্ট বুলি দিব নালাগিব। ৰাজনৈতিক ক্ষমতা লাভৰ বাবে জাতি, ধৰ্ম, ভাষা, বৰ্ণৰ মাজত বিভাজনৰ সৃষ্টি কৰা ৰাজনীতি আমি হ'ব দিব নালাগিব। এই গোটেই কথাবোৰ ৰাইজে গ্ৰহণ কৰি লৈছে। আৰু অসমত এটা চূড়ান্ত অৰাজক অৱস্থাৰ সৃষ্টি হৈছে। কোনো গণতন্ত্ৰ নাই, চৰকাৰ নাই, একোৱেই নাই ইয়াত। এখন চৰকাৰে জনসাধাৰণক সামাজিক ন্যায় দিব লাগে আৰু জনসাধাৰণৰ মৌলিক সমস্যাবোৰ সমাধানৰ বাবে পথ বিচাৰি উলিয়াব লাগে। অসমত যিহেতু চৰকাৰ এখন চলি থকা নাই, অসমত এটা প্ৰাইভেট লিমিটেড কোম্পানী চলি আছে। হিমন্ত বিশ্ব শৰ্মা, পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, এই তিনিজনৰ এটা প্ৰাইভেট লিমিটেড কোম্পানী চলিছে। ইয়াতে অন্য বিধায়ক, অন্য মন্ত্ৰী কোনো মান মৰ্যাদা আছে যেন আমাৰতো লগা নাই, আমি আমাৰ দৃষ্টিত ধৰা পৰা নাই। গতিকে প্ৰাইভেট লিমিটেড কোম্পানীটো অসমখন এফালৰ লুণ্ঠন কৰি গৈ আছে আৰু জনসাধাৰণক অমৃত বৃক্ষ, অমৃত কলহ এইবিলাকত ব্যস্ত ৰাখিছে। জীৱন্ত গছবোৰ কাটি পেলাইছে, শিপা নোহোৱা পুলিবোৰ দি ৰাইজক 10,000 টকা দিম বুলি কৈ ফটো আপডেট কৰিবলৈ দি চেলফি, অকল চেলফি ৰাজনীতি চলি আছে। গতিকে সেই শিপা নোহোৱা গছৰ পুলিবোৰ বিতৰণ কৰি আছে। অমৃত কলহৰ নামত কলহত মাটি এমুঠি এমুঠি ভৰাইছে। আত্মসহায়ক গোটবোৰক 10,000 টকা নে কিমান টকা দিম বুলি কৈছে আৰু শিশুবিলাককো, স্কুলৰ শিশুবিলাককো এই ৰ'দত গৰমত কলহটোলৈ খোজকাঢ়াই ঘূৰি ফুৰিছে। আমাৰ কথাটো হ'ল যে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ আন্তৰ্জাতিক পৰ্যায়ৰ যিখন ব্যক্তিগত বিদ্যালয় খুলিছিল নতুনকৈ, সেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক যদি অমৃত কলহৰ ৰাস্তাত খোজ কৰোৱা নাই, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ যদি ছাত্ৰ ছাত্ৰীক ৰাস্তাত খোজ কৰোৱা নাই, তেতিয়াহ'লে মাতৃভাষাৰ চৰকাৰী বিদ্যালয় বা শিশুবিলাকক ৰাস্তাত গৰমত খোজ কৰোৱাটো অক্ষমনীয় অপৰাধ। গতিকে অসমখনত সামগ্ৰিকভাৱে এক বিশ্বাসহীনতাৰ পৰিৱেশ, এক ব্যৰ্থতাৰ পৰিৱেশ সৃষ্টি হৈ আছে। অসমত সামগ্ৰিকভাৱে অৰাজক অৱস্থাৰ সৃষ্টি হৈছে। চৰকাৰখনে সৰ্বত্ৰ ব্যৰ্থ হৈছে আৰু অসমৰ ৰাজনৈতিক ইতিহাসত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত, আটাইতকৈ অকৰ্মণ্য চৰকাৰ এইখন। এইটো বুৰঞ্জীৰ পাতত লিপিবদ্ধ হৈ থাকিব। গতিকে আমি সামগ্ৰিক তেওঁলোকৰ কুকৰ্মবোৰৰ বিৰুদ্ধে, বিজেপি দলৰ সমাজ ভাঙিব বিচৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি অবিৰত যাত্ৰা আৰম্ভ কৰিছোঁ। এই যাত্ৰা অসমত আমি দীৰ্ঘকাললৈ চলাই থাকিম। শেষ দিন আমি ধুবুৰীৰ পৰা যি যাত্ৰা আৰম্ভ কৰিছিলোঁ, সি আহি আজি শদিয়াত আমাৰ শেষ কাৰ্যসূচী হ'ব। প্ৰথম পৰ্যায়ৰ এই এক অসম যাত্ৰা আৰু আজি চাহনগৰী ডুমডুমাত আমি আজি আহি এই পদযাত্ৰা কৰিলোঁ। সমগ্ৰ যাত্ৰাপথত মানুহৰ অফুৰন্ত সঁহাৰি আমি দেখিছোঁ আৰু সকলোৱে একেলগে কৈছে, একেমুখে কৈছে যে আমাক
সকলোকে সমন্বয় লাগে, আমাক আৰু বিভাজন নালাগে। আমাক ধৰ্মৰ নামত সাম্প্ৰদায়িকতা, উন্মাদনা, ঘৃণা, সংকীৰ্ণতা এইবোৰ নালাগে। আমাক লাগে ঐক্যবদ্ধ জাতীয় চেতনা, সমন্বয়, ভাতৃত্ববোধ, প্ৰেম আৰু সকলো জাতি জনগোষ্ঠী একেলগে ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি যোৱাৰ পৰিৱেশ লাগে। আমি আগবাঢ়ি যাবৰ কাৰণে আমাক সকলোকে এটা শক্তি আৰু সাহস লাগে। সেইকাৰণে সকলো স্তৰতে মানুহে অফুৰন্ত সহায় সহযোগিতা আগবঢ়াইছে। আমাৰ যিটো মূল দৰ্শন, এক অসম ঐক্যবদ্ধ অসম, অসমৰ জনগণে সকলোৱে আদৰি লৈছে। সকলোৱে কৈছে যে আমাৰ সাতাম পুৰুষীয়া ঐক্য, সমন্বয়, সম্প্ৰীতিৰ যিটো বৰ ভেটি, যিটো সৌধ আছে অসমীয়া মানুহৰ, সেইটো পুনৰুজ্জীৱিত কৰিব লাগিব। আমাৰ যিসকল মহান মনীষী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, স্বৰ্গদেউ চাওলুং চুকাফা, তেওঁলোকৰ যি আদৰ্শত এটাই কথা আছে যে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এখন বিশাল বৰ সমাজ গঢ়া, এটা মহাজাতি গঢ়া, যাৰ নাম অসমীয়া। গতিকে এই অসমীয়া মহাজাতি গঠন প্ৰক্ৰিয়াত মানুহৰ সকলোকে সমমৰ্যাদাৰে, সকলোকে তেওঁলোকে যাতে সম অধিকাৰ, সম উন্নয়নেৰে যাতে সমাজত তেওঁলোকে স্থান পায়, তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু অসমৰ মানুহক জাতীয়তাবাদৰ চেতনা পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলোকে প্ৰয়াস কৰিছোঁ, যাতে অসমৰ কাৰণে, জাতিটোৰ কাৰণে যুঁজিব পাৰে। মাটি, ভেটি, কৃষ্টি, সংস্কৃতি সুৰক্ষা কৰিবৰ কাৰণে প্ৰয়োজনীয় শক্তি আৰু সাহস আমি মানুহক দিবলৈ চেষ্টা কৰিছোঁ। আমি জানো এক হৈ থাকিলেহে আমি যুঁজিব পাৰিম, এক হৈ ঐক্যবদ্ধ হৈ যুঁজিলেহে আমি আমাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব পাৰিম। সেই চিন্তা চেতনা মানুহে ইতিমধ্যে গ্ৰহণ কৰিছে আৰু সকলোৱে সিদ্ধান্ত লৈছে আগন্তুক দিনত আমি একেলগে ঐক্যবদ্ধভাৱে আগবাঢ়িম।